নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আছোঁ মই মাকুমত মাহঁতৰ ঘৰত। সেই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কালিয়ে মই আহিলোঁ মাহঁতৰ ঘৰলৈ। কিয় আহিলোঁ, কি হ'ব আজি আপোনালোকক সকলোবোৰ দেখাই থাকিম। সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ, চাই থাকিব। এয়া হৈছে আমাৰ মাহঁতৰ দেউতাই বনোৱা নতুন ঘৰটো। আজি শুভ উদ্বোধন হ'ব। শুভ উদ্বোধন মানে সকাম এখন পাত মেলাব ভাগৱতৰ। সেয়াৰ কাৰণে আজি ভকতসকলক এসাঁজ ভাত খুৱাব। সেয়াৰ কাৰণে ইয়াৰ আয়োজন কৰা হৈ আছে। ভকতসকলৰ কাৰণে এসাঁজ আয়োজন বনাই খুৱাবৰ কাৰণে ইয়াৰ যোগাৰ কৰিছে, ইয়াতে বনাব। এতিয়া আপোনালোকক মাহঁতৰ ঘৰটো অকণমান দেখাই দিওঁ। এইটো হল ৰুম। এইটো হৈছে আমাৰ ডাঙৰ ভাইটিৰ ৰুম। এইটো হৈছে আমাৰ সৰু বেটাৰ ৰুম। এইটো হৈছে আমাৰ সৰু ভাইটিৰ ৰুম। এয়া হৈছে মা ভাগৰ কিটচেনটো। এয়া হৈছে মা দেউতাৰ ৰুম। সম্পূৰ্ণ হোৱাই নাই, তথাপিও পুহ মাহ সোমাব যে, সেইটো কাৰণে ঘৰটো পাতটো মেলাই দিছে আৰু ভাগৱত পাঠ কৰি ঘৰটো মুকলি কৰি থৈছে। এয়া আৰু লেট্ৰিন বাথৰুম চব বনাবলৈ আছে। এয়া হৈছে ওপৰলৈ যাবলৈ। ওপৰত আৰু নেদেখাকৈ যাবলৈ মন নাই, বহুত ঠাণ্ডা যিহেতু। এয়া আমাৰ ভকতসকল আহি বহি আছে এতিয়া। এইফালে জেঠাই প্ৰসাদ বান্ধি আছে। আমাৰ এইফালে কিন্তু প্ৰসাদ এনেকৈ দিয়ে। আপোনালোকৰ ফালে কেনেকৈ দিয়ে ক'ব দেই আপোনালোকে। আমাৰ মৰাণ মানুহৰ এনেকুৱা আৰু। কি আমাৰ খুৰী এইফালে চাই দিয়ক, কি কৰিছে আপুনি? চব্জি কাটি চফা কৰি আছে। এইজনী মাহী চাই আছে দাঁতকেইটা উলিয়াই। চব্জি কাটিলে কিন্তু খুৰীয়ে কাটিলে দেই, আৰু বেলেগে নাই কটা। এয়া আমাৰ ভাইটি দুটাই খানা বনাই আছে। এই চাহ খাবলৈ কি হ'ব আৰু গোটেই ধুৱাইছে। খাবলৈ পাম নে নেপাম জানো। ইয়াৰ ভকতসকলে খানা খাই আছে আৰু চবেই। খাই ল, তই খাই ল'বি নহয়, তেতিয়া থবিগে।